নমস্কাৰ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটো প্ৰণামিকা ব্লগ চাইটোলৈ। আৰু বহুত দিনৰ মূৰত মই ভিডিঅ' লৈ আহিছোঁ। বহুত দিন হ'ল ভিডিঅ' বনোৱা হোৱাই নাই তেনেকৈ। আৰু আপোনালোকে শুনিছে চাগে শব্দ বৰষুণৰ। আৰু এই বৰষুণৰ বতৰে আমাৰ ডিমাণ্ড হ'ল লুচি আৰু মাংস খোৱা। মিষ্টাৰে ডিমাণ্ড কৰিছে আৰু লৈও আহিলে তেনেকৈ। এয়া এতিয়া মই ৰান্ধি আছোঁ। এয়া মাংসখিনিত আজি বেছি তেল আছে, মানে তেল মই ইমান দিয়া নাই, দেখিছেনে কিমান তেল আছে। মাংসখিনি তেল হয় অলপ। এইখিনি এতিয়া অকল মই পিঁয়াজ অলপ সৰহকৈ দি পেলাই ভাজি আছোঁ। এতিয়া ইয়াতে দি দিম মই থেতালি লৈছোঁ, পিচি লোৱা নাই, থেতালি লোৱা এই আদা নহৰুখিনি। এইখিনি দি পেলাই অকণমান ভাজি ল'ম। মজা বৰষুণ দি আছে, শুনিছেনে নাই আপোনালোকে? আপোনালোকৰ ফালে কেনেকুৱা পৰিছে বাৰু ঠাণ্ডাটো জনাবচোন। আমাৰ এইফালে আজি এইকেইদিন অলপ বেছি পৰিছে ঠাণ্ডা, মাজতে ইমান নাছিলে, এতিয়া ঠাণ্ডাটো বেছিয়ে পৰিছে। আজিতো আৰু বেছি বতাহো মাৰি আছে তাতে। এতিয়া বনাই আছোঁ। এয়া আদা নহৰু দি দিলোঁ। আদা নহৰু গোন্ধটো যাওক তেতিয়ালৈকে অকণ ভাজি লওঁ। আৰু এইফালে আটাৰো মাৰি থোৱা আছে, লুচি খোৱা হ'ব। আপোনালোকক অকণমান দেখাম, চাওক আপোনালোকে ভিডিঅ'টো এনজয় কৰক। এইফালে মাংসখিনি অলপ টাইম ভাজিলোঁ। এতিয়া ইয়াতে মই দিম আলু কাটি ৰাখিছোঁ। এইফালে আলু দি দিছোঁ। আৰু এইফালে বিভানে কান্দি আছে। এইফালে এতিয়া বিলাহী এটাও দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ম। কিয় ৰুটি বেলিব লাগে নেকি তোমাক? এইফালে আলু আৰু বিলাহী সিজিবলৈ দিম। এতিয়া দিবলৈ লৈছোঁ ধনিয়া আৰু জিৰা। দেখিছেনে মাংসখিনি কিমান তেল ওলাইছে? খালে এতিয়া জিৰা গুৰি অলপ দি দিছোঁ। আৰু এইখিনি এতিয়া মছলাটো ভালকৈ ভাজিম। এতিয়া আলু আৰু বিলাহীখিনি সিজিবলৈ এৰি দিম। এইফালে এয়া আটাৰ লাডুকেইটা গোল গোল কৰি লোৱা হৈ আছে। এইফালে মিষ্টাৰে আটাৰ লাডু কৰি আছে। এইফালে এয়া মাংসখিনিত অকণমান মই এতিয়া পানী দি দিম, মছলা দিয়া হৈছিলে যিহেতুকে। অকণমান পানী দি ভাজি ল'ম। এইফালে লুচি ভাজিবলৈ তেল গৰম কৰি ল'লোঁ। এইফালে দি দিছোঁ। এইফালে মাংস সিজিবলৈ দিছোঁ। বনাই লওঁ কেইখনমান। মিষ্টাৰে বেলি দিছে। আৰু এনেকৈ ফুলা ফুলা হ'লে ভাল লাগে নহয় জানো? ফুলিলে বেয়া লাগে। আৰু আজি আমাৰ এনেদৰে খোৱা হ'ব। এনেদৰে গোটেইখন মই পুৰি লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া হৈ গ'ল মোৰ পুৰিখিনি ভাজি লোৱা। আৰু এইফালে মাংসখিনি সিজিছেগৈ, আলু সিজিছে। ইয়াত অকণমান পানী দিম আৰু জলকীয়া আমাৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। ল'ৰাৰ কাৰণে অকণমান কাঢ়ি খাম। কি খাব মন নকৰে, হ'লেও বেয়া লাগে যে থৈ দিওঁ অকণমান।
সিজি গ'ল পানী অকণমান দি লওঁ তাৰপিছতে আমাৰ ধনিয়া দি নমাই দিব পৰা হৈ যাব মাংস এইফালে এয়া মোৰ মাংস হ'ব হ'ল এতিয়া ধনিয়া দি দিছোঁ আমাৰ ধনিয়া বাইদেউক দি দিছোঁ এতিয়া নমাব পৰা হৈ গ'ল বিন জলকীয়া দি দিছোঁ লগতে এতিয়া একেবাৰে খাব সময়ত অকণমান দেখাম আপোনালোকক এইফালে অৱশেষত আমাৰ খাবলৈ ৰেডি হৈ গ'ল এইফালে এয়া পুৰি আৰু এইফালে এয়া মাংস আৰু এয়া পিঁয়াজ অকণ লৈ লৈছোঁ এতিয়া ঠাণ্ডা বতৰ যিহেতু এয়া আমি জুতি লওঁ আৰু আপোনালোকে কেনেকুৱা পালে চাই জনাব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাবলৈ লৈছে তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি দিয়ে যেনে আৰু যিসকলে আগৰ পৰা চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আজিলৈ আহিছোঁ তেন্তে আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম